Hey guys, মই বিকি আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছামিজ ভিউ। সো গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা মিম দেখাই লৈছোঁ। প্ৰথমতে আপোনালোকে সেইটো চাই লওক। Why, Dada? Why? This is business. This is my sweat. I know, but I did business. Shut up! Shut up! This is business. Hey! I invested the money. Stop talking! I will kill you. Sorry, sir. Hey, Dada. Why? Business. জিঅ'ই যেতিয়া তেওঁলোকৰ যিটো নতুন ৰিচাৰ্জ ছিষ্টেম সেইটো আৰম্ভ কৰিলে এনেকুৱা ধৰণৰ বহুত মিম বনিব ধৰিছে। বাৰু যি কি নহওক আপোনালোকে যিহেতু গম পাইছে যে জিঅ'ত আপোনালোকে 149, 399 এইবিলাক সোমোৱাৰ উপৰি আপোনালোকে কি কৰিব লাগিব, বেলেগ চিমলৈ ফোন কৰিবলৈ যিটো IOC চাৰ্জ সেইটোৰ ওপৰত অৱশ্যে মই এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে মোৰ চেনেলটোত গ'লে পাব। সেই যিটো IOC চাৰ্জ সেই IOC চাৰ্জটোৰ বাবে আপোনালোকে কি কৰিব লাগিব, 10 টকা 20 টকা এইবিলাক আপোনালোকে কাৰ্ড ভৰাব লাগিব। এতিয়া চাগে আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে যিটো IOC চাৰ্জৰ বাবে কাৰ্ড আছে সেই কাৰ্ডটো আমি কেনেকৈ ভৰাম, মানে ৰিচাৰ্জটো আমি কেনেকৈ কৰিম। সো গাইজ আপোনালোকক মই এই ভিডিঅ'টো ধুনীয়াকৈ দেখাই দিম আপোনালোকে কেনেকৈ সেই যিটো ৰিচাৰ্জ আছে সেই ৰিচাৰ্জটো কৰিব পাৰিব। তো বলক তেতিয়াহ'লে আপোনালোকক মই মোবাইলৰ স্ক্ৰীণত লৈ যাওঁ। তো আপোনালোকে যেতিয়া মাইজিঅ' এপটো ইনষ্টল কৰিব তেতিয়া তাৰ ওপৰতে দেখিব যে এনেকুৱা এটা এনাউন্সমেণ্ট পাব আপোনালোকে। সেইটো আপোনালোকে পঢ়ি লওক ভালকৈ। যদি আপোনালোকে আৰু ভালকৈ জানিব বিচাৰিছে এই বস্তু কি হয়, ইয়াত লিখা আছে হোৱাট ইজ IOC চাৰ্জ, চব গোটেইখিনি লিখা আছে ইয়াতে। এইবিলাক চব ইয়াত লিখা আছে। 10 টকা ফালে 124 মিনিট 1 GB ফ্ৰী ডাটা, তাৰপিছত 20 টকা ফালে 249 মিনিট 2 GB ফ্ৰী ডাটা, এনেকৈ 50 টকা 100 টকা এইবিলাক প্লেনবিলাক লিখা আছে। আপোনালোকে এইবিলাক ভালকৈ পঢ়ি মানে ইচ্ছা কৰিলে পঢ়ি চাব পাৰে। চ' আমি এতিয়া কেনেকৈ কাৰ্ড ভৰাই সেইটো চাম। এতিয়া কি কৰোঁ, আপোনালোকৰ যিটো 4G ডাটা ভাউচাৰ বা ৰিচাৰ্জ প্লেনছ সেইটোত মাৰি দিব। ৰিচাৰ্জ প্লেনছত যাব। যেতিয়া আপোনালোকে ৰিচাৰ্জ প্লেনছত যাব এইখিনি দেখিছে টপ প্লেনছ, আপোনালোকে ইয়াত নতুনকৈ এটা অপশ্যন পাব, সেইটো হৈছে টপ আপ। চ' এইকেইটা দেখিছে নতুনকৈ যিটো মানে টক টাইমৰ ৰিচাৰ্জ আহিছে সেইটো এইকেইটা আছে। 10 টকা আছে, 20 টকা আছে, 50 টকা আছে, 100 টকা আছে, 500 আছে আৰু 1000 আছে। চ' আপোনালোকে যদি এতিয়া মানে 399 ভৰাব বিচাৰে তাৰ লগতে আপোনালোকে কি কৰিব, +10 এটাৰ লগত সোমাব পাৰিব। তাৰপিছত 399 +10 যদি মই বাই নাও কৰি দিওঁ 409। চ' কোনো ধৰণৰ ইয়াত আপোনালোকৰ ফ্ৰী দিয়া নাই। চ' আপোনালোকে যি কৰে আপোনালোকে সেইটো নিজে ভৰাব লাগিব। চ' এইটো দেখিছে আপোনালোকে যদি আপোনালোকে 399 প্লাছ 20 টকা ভৰাব বিচাৰে এনেকৈ পাৰিব। 399 প্লাছ আছে 50 টকা, 399 প্লাছ এনেকৈ বাকীখিনি গোটেইখিনিতে আছে। এইবিলাক আছে 1600 টকা হৈ যাবগৈ। মই যিহেতু আগতে এইটো দিছে প্লেনছ, মই যিহেতু আগতে 498 ভৰাওঁ। চ' 498 যদি মই ভৰাওঁ তেতিয়াহ'লে কিমান হ'ব, মই যদি লগত যদি 20 টকা বা 100 টকা এড কৰিলোঁ তেতিয়াহ'লে কিমান হৈ যাব, এইটো 598 এনেকৈ হৈ যাব। ইয়াৰ উপৰি আপোনালোকে ভাউচাৰ ইয়াত এপ্লাই কৰিব পাৰিব 50 টকা, এইটো আপোনালোকৰ যদি আছে। চ' মোৰ 50 টকা এইটো অফ হৈ যাব 548ত। চ' এতিয়া যিহেতু মই কি কৰিম, মোৰ যিহেতু অলৰেডি কাৰ্ড সোমোৱা আছে, চ' মই টপ আপটো সোমোৱাম। টপ আপ দেখিছে মই তাত কি ক'ব লাগিব, বাই নাওত কৰি দিব লাগিব। আপোনালোকক যোনটো লাগে, ছাপ'জ আপোনালোকক যোনটো লাগে আপোনালোকক যদি 20 টকা লাগে 20 টকা ভৰাব পাৰিব, 50 টকা লাগে 50 টকা, 100 টকা লাগিলে 100 টকা। চ' মই 10 টকা এনেকৈ দিম। মই পিছে অলৰেডি সোমোৱা আছে, আপোনালোকক মই জাষ্ট দেখাইছোঁ। 10 টকা দেখিছে এইটো। চ' এনেকৈ কি আপোনালোকে পে'মেণ্ট কৰে সেইটো আপোনালোকৰ নিজৰ ওপৰত হ'ব। এইটোত আছে ডেবিট কাৰ্ড আছে, নেট বেংকিং, ক্ৰেডিট কাৰ্ড। চ' পে'টিএম আছে যদি, ফোনপে' আছে যদি আপোনালোকৰ, মই UPI ID দি সোমাওঁ। আপোনালোকৰ যদি ডেবিট কাৰ্ড আছে ডেবিট কাৰ্ডেই সোমাব। আপোনালোকৰ ডেবিট কাৰ্ড প্ৰায়খিনি লোকৰ হাততে থাকে আজিকালি। চ' এনেকৈ আপোনালোকে কি কৰিব পাৰিব, ৰিচাৰ্জটো কৰিব পাৰিব। চ' যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লগ পাম, তেতিয়ালৈ বাই বাই, জয় অসম।